দৈনিক পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি সন্দৰ্ভত সমাজকৰ্মী মনোজ সিংহ ৰাজাৰ প্ৰতিক্ৰিয়া। পেট্ৰল আৰু ডিজেলৰ মূল্য 9 দিনত অষ্টমবাৰৰ বাবে বৃদ্ধি পোৱাৰ লগে লগে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কটাক্ষ কৰি কয় যে মূল্যবৃদ্ধি প্ৰধানমন্ত্ৰীৰ দৈনিক কাৰ্যসূচীৰ অংশ। তাৰ পাছতেই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। দৈনিক পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিয়ে আপোনাক অৰ্থনৈতিকভাৱে কিমান প্ৰভাৱিত কৰিব বুলি সাংবাদিকক সোধা প্ৰশ্নৰ উত্তৰত নগাঁৱত সমাজকৰ্মী মনোজ সিংহ ৰাজাই মন্তব্য কৰি এইদৰে কয়। ভাৰতবৰ্ষৰ লগতে অসমতো বৰ্তমান খাটি খোৱা সাধাৰণ মানুহ, মধ্যবিত্ত শ্ৰেণীৰ মানুহ জীয়াই থাকিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে। বিগত 9টা দিনত আনবাৰকৈ পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে। ইয়াৰ লগে লগে নিত্য ব্যৱহাৰ্য সামগ্ৰীবিলাকৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। ইতিমধ্যে পেট্ৰলৰ দামে চেঞ্চুৰী কোবাইছে। কিন্তু বিগত সময়ত নৰেন্দ্ৰ মোদী বা হিমন্ত বিশ্ব শৰ্মাই কৈ আছিলে যে তেওঁলোকে মূল্যবৃদ্ধি ৰোধ কৰিব। তেওঁলোকে যেতিয়া 2014 চনত নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈছিলে তাৰ আগতে যিবিলাক প্ৰতিশ্ৰুতি দিছিলে তেওঁলোকে কৈছিলে যে পেট্ৰলৰ আৰু ডিজেলৰ মূল্য তেওঁলোকে ৰোধ কৰিব। কিন্তু বিগত সময়ত দেখা গ'ল যে তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই আৰু সাধাৰণ মানুহৰ ওপৰত মূল্যবৃদ্ধিৰ বোজা এনেকুৱাকৈ বৃদ্ধি কৰিব ধৰিছে যে সাধাৰণ মানুহ চলিব নোৱাৰা অৱস্থা এটা হৈছেগৈ। বিগত সময়ত দেখা গৈছে যে আমাৰ যিবিলাক ঔষধৰ মূল্যও যথেষ্ট বৃদ্ধি কৰিছে। যিবিলাক ঔষধ খাই পেলাই সাধাৰণ মানুহ এটা চলিব পাৰে, সেই ঔষধৰ মূল্যও যদি বৃদ্ধি কৰে তেনেহ'লে অনাগত দিনত সাধাৰণ দুখীয়া মানুহে ঔষধ কেনেকৈ খাব। আৰু দেখা গৈছে যে টুলৰ টেক্সো যথেষ্ট বৃদ্ধি কৰিব পাৰিছে। সেইটো কাৰণে তাৰ লগে লগে পৰিবহণ ব্যয়ো যথেষ্ট বৃদ্ধি পাব। সাধাৰণ মানুহে যদি গুৱাহাটীলৈ যাবলগীয়া হয় বা অন্যান্য জেগালৈ যাবলগীয়া হয়, টোল টেক্সৰ জৰিয়তে আমাৰ পৰিবহণ ব্যয়টো যথেষ্ট বৃদ্ধি পাব। সাধাৰণ মানুহ চলিব নোৱাৰা এটা অৱস্থা সৃষ্টি কৰিছে নৰেন্দ্ৰ মোদী চৰকাৰে আৰু অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে। অনাগত দিনত যদি আমি বিজেপি চৰকাৰখনক আঁতৰাব নোৱাৰোঁ 2024 চনত, তেনেহ'লে অনাগত দিনত কিন্তু সাধাৰণ মানুহবিলাক অৱস্থা আৰু বেয়া হৈ যাব। সাধাৰণ মানুহ পুষ্টিহীনতাত ভুগিবলৈ গৈ আছে, কাৰণ যথেষ্ট মূল্যবৃদ্ধি হৈছে আৰু আগন্তুক দিনত আৰু খাটি খোৱা মানুহৰ ওপৰত এনেকুৱা ধৰণৰ প্ৰেছাৰ পেলাব যাতে খাটি খোৱা মানুহ, সাধাৰণ মানুহ চলিব নোৱাৰা এটা অৱস্থা হয়। সেইটো কাৰণে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক। তেওঁলোকে মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই, কোনো ধৰণৰ পদক্ষেপ লোৱা নাই। সেয়েহে আমি সকলোকে আহ্বান জনাম যাতে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰক। আৰু উল্লেখযোগ্য যে বিগত 9টা দিনত দেশত পেট্ৰল আৰু ডিজেলৰ মূল্য আনবাৰকৈ বৃদ্ধি কৰা হৈছে। বুধবাৰে এই মূল্য বৃদ্ধিৰ লগে লগে দিল্লীত পেট্ৰলৰ প্ৰতি লিটাৰত 101 টকা 1 পইচা আৰু ডিজেলত প্ৰতি লিটাৰত 92 টকা 27 পইচা হৈছে। তাৰ সমান্তৰালকৈ নগাঁৱতো পেট্ৰলৰ মূল্য 102 টকা 12 পইচা আৰু ডিজেলৰ মূল্য 87 টকা 99 পইচা হৈছে। Bureau Report, News Online Home.